নমস্কাৰ মানে আমি 2 নং মোজাবাৰীৰ আমি আজি 14 তাৰিখত আজি মানে এটা হাসমদৰ নেতৃত্বত আজি এটা মানে প্ৰগ্ৰাম দিয়া হৈছিল। এই প্ৰগ্ৰামত আজি যি হওক আমাৰ ব্লগৰ পৰা 2জন মানে সন্মানীয় মানে অতিথি আহিছিল। ইয়াৰ সন্মুখত আজি ধৰক আমাৰ পাৰ্ট 1 মোজাবাৰী, পাৰ্ট 2 মোজাবাৰী, পাৰ্ট 1 পাৰ্ট 2 মোজাবাৰী মিলি আজি 100ৰ ওপৰত মানে আমাৰ ইউপিপিএলত জইন হৈ গৈছে। মানে এতিয়া আশা ৰাখিছোঁ যাতে আমাৰ ইউপিপিএলটো ভাল হ'ব আৰু মানে মানুহে কৈ আছে যি নহওক হাগ্ৰামা আগৰ দিনত যি ভালে কৰিছে বেয়াই কৰিছে, এতিয়া আমাৰ ৰানিং চৰকাৰ, এই ৰানিং চৰকাৰৰ ওপৰত মানুহ নিৰ্ভৰ কৰি মানে কৈ আছে যে আমাৰ ইউপিপিএল চৰকাৰটো যেতিয়া বহল থাকে আৰু বহল থাকিব। ইয়াৰ মানে এইখিনি কৈ মোৰ বক্তব্য ইমানে। আৰু আমি কেণ্ডিডেটটো এতিয়া মানে আমাৰ নিৰ্ধাৰিত হোৱা নাই, কেণ্ডিডেটৰ ওপৰতো মানে অলপ নিৰ্ভৰ হ'ব আৰু যাতে আমাৰ কেণ্ডিডেটটো অলপ ভাল হয় এইখিনিয়ে। ডেভেলপমেণ্টটো ছাৰ যি নহওক যেনে আগৰ দিনত যি হৈছে এতিয়া আমাৰ 4.5 বছৰত মানে পৰম চৰকাৰে যিমানখিনি দিছে আৰু দি আছে, মানে যিমানখিনি দিছে আৰু দিব লগা আছে বা দিব, মানে এইটো আশা ৰাখিহে আমাৰ এই মানে জনসাধাৰণবিলাকে ইয়াত মানে সমবেত হৈছে আৰু মানে দীৰ্ঘদিনৰ কামনা কৰি যাতে এই আমাৰ চৰকাৰটো যাতে এই মাছুৱাঘাটটো এইটো ছাৰে মানে কিবা কৰিব। ধৰক আমাৰ এইটোৰ যাৱাৰ পাৰ্ট 1 মোজাবাৰী যাৱাৰ যিটো ৰাস্তা আছে, এইটো আমাৰ বিজিত ছাৰে কৈছে এইটো ৰাস্তা ইমিডিয়েট হৈ যাব। এইটো ইয়াৰ কাৰণে হয়তোবা পাব্লিকে কৈ আছে যাতে এইটো যদি দিয়ে আৰু আমাৰ পাৰ্ট 1 মোজাবাৰী এটা মছজিদ আছে, এই মছজিদৰ নামত যিটো আমাৰ ধৰক 2 লাখ টকা এটা চেক দিব বুলি মানে আশা ৰাখিছে আৰু দিব বুলি খাটাং ৰাস্তাটো হ'ব এইটো খাটাং। আৰু আমাৰ ধৰক শিমুৰগাঁৱৰ পৰা যিটো ৰাস্তা আহিছে আমাৰ পাৰ্ট 1 মোজাবাৰীলৈকে, এইটো হয়তোবা এইটো হৈ আছে বা হ'ব। আৰু ব্ৰিজটো এতিয়া মানে হৈ গৈছে, এইটোতো আমাৰ পৰম চৰকাৰৰ নেতৃত্বত হৈ গৈছে। আগত ধৰক এই 17 বছৰত আমাৰ বিপিএফে বহুত মানে প্ৰতাৰণা যি কৰিছে ধৰক আমি বহুত মানে ৰিকুৱেষ্ট কৰা হৈছিলে ব্ৰিজটোৰ কাৰণে। মাছুৱাঘাট আমাৰ পাৰ্ট 1 মোজাবাৰী যিটো দালাং আছে, এইটো কাৰণে ধৰক আমাৰ বহুত মানে কৰ্মীবিলাকে বহুত কিবা এটা হেৰি কৰিছিল যে আমাৰ এইটো লাগে, এইটো দি দিব পৰা নাই। আমাৰ হয়তোবা ইউপিপিএল চৰকাৰেহে দিছে। এইটো যি নহওক ছাৰ, ধৰক আমাৰ ইউপিপিএল চৰকাৰে ছাৰ পৰম ছাৰে আমাক যি কৰি আছে ভালেই কৰি আছে। আৰু হয়তোবা আমাৰ পাব্লিকতো ইমান হাৰাশাস্তি পোৱা নাই, ভালেই পাইছে এই 5 বছৰৰ কাৰণে। আমাৰ 5 বছৰে যিমানখিনি কৰিছে মানুহতো বহুত সুখত আছে। মানে আমাৰ 2 নং মোজাবাৰী আমাৰ ইউপিপিএল চৰকাৰ ভাল পায়। আমাৰ 1 নং আৰু 2 নং মোজাবাৰী মিলে 100 জন মানুহ আমাৰ ইউপিপিএলত জইন কৰিলে। গতিকে আজি 13 তাৰিখ 14 তাৰিখ, এই 14 তাৰিখে আমি সন্মানীয় বিটিসি চিফ মাননীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ বহুতখানি ইউপিপিএলত জইন কৰিলে। গতিকে 17 বছৰত হাগ্ৰামা মহিলাৰী দেৱ ৰাজত্ব কৰিছে। আমাৰ যে ৰাস্তা ঘাট এইবিলাক এটাও দিয়া নাই। 2012 চনত ওই আমাৰ ভাতৃঘৰ সংসৰ্গ কৰিছে, ঘৰ বাৰী জ্বলাই দিছে। আমাৰ মাইনৰিটি যিমান মুছলিম আছে আমাৰ দুৰামাৰী জাউলেপাৰা মোজাবাৰীত হাগ্ৰামা বহুত লাঞ্ছিত বঞ্চিত কৰিছে। গতিকে আমি ইউপিপিএলৰ দলক ভাল পাই আমি 2025 চনত যিটো নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনত আমি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিমান কাম কৰা লাগে আমি কৰিলোঁ। আৰু আমাৰ 1 নং 2 নং মোজাবাৰীৰ যিমান ৰাইজ আছে প্ৰমোদ বড়ো ছাৰক ভোট দিবলৈ জয়যুক্ত কৰি আমি এইখিনি আশা কৰি আছোঁ। আমাৰ দেৱৰগাঁও সমষ্টিত যিমান পাৰ্টি দিয়ক না কিয় 100% আমাৰ দেৱৰগাঁও সমষ্টি কমচে কম 5000 ভোটত জিতা হ'ব। আমাৰ যিকোনো পাৰ্টি হওক না কিয় কমচে কম 5000 ভোটত জিতা থাকব আমাৰ প্ৰমোদ বড়ো ছাৰে। বিপিএফটো এটা আমি 0 বনাই দিম। এইবাৰ আমি 100% 0 বনাই দিম। আমি ইউপিপিএলত যিমান সাপোৰ্টাৰ আছোঁ আমি দেৱৰগাঁও সমষ্টিত হাগ্ৰামাক একদম 0 বনাই দিম। হাগ্ৰামাৰ আমাৰ মোজাবাৰী মাইনৰিটিৰে তাৰ ভাত নাই, আমি শেষ কৰি দিছোঁ।